নমস্কাৰ। আজি সকলোৰ বাবে লৈ আহিছোঁ সকলোৰে এটা প্ৰিয় মাছৰ টেঙা দিয়া। তাৰ বাবে মই 3টা সৰু বৰালি মাছ লৈছোঁ, সৰু পিচ কৰি লৈছোঁ, কিয়নো টেঙা দিম, জোল নবনাওঁ, সেইবাবে সৰু পিচ কৰি লৈছোঁ। আৰু লৈছোঁ থেকেৰা আৰু পিঁয়াজ আৰু পাঁচফোৰণ লৈছোঁ ফোৰণ দিবৰ কাৰণে, হালধি, নিমখ আৰু জলকীয়া গুড়ি, যিটো জ্বলা জলকীয়া মানে ৰেড চিলিৰ গুড়ি। আপোনালোকে ইয়াৰ সলনি শুকান জলকীয়াও ল'ব পাৰে। আৰু এটা বাটিত মই এতিয়া ভালদৰে গৰম উতলা পানী দি ল'ম, কাৰণ থেকেৰাখিনি অলপমান সময় কোমলিবলৈ দিব লাগিব, প্ৰায় 10 মিনিটমান সময়। আৰু থেকেৰাখিনি মোহাৰিলেহে তাৰ পৰা ভাল টেঙা ওলাব। এয়া মই থেকেৰাখিনি আৰু তাতে হালধি আৰু ৰেড চিলি পাউডাৰ লগতে নিমখ দি 10 মিনিটমানৰ কাৰণে সেইখিনি কোমলিবলৈ ৰাখি দিম। থেকেৰাখিনি যেতিয়াই কোমলে সেইখিনি হাতেৰে মোহাৰি ল'ব লাগিব। এতিয়া থেকেৰাৰ পানীখিনি কিন্তু ভালদৰে চেঁচা হোৱা নাই, মই সেইবাবে এখন চামুচেৰে লৰাই লৈছোঁ। এতিয়া মই থেকেৰাকেইকণ উলিয়াই এটা বাটিত অকণমান ঠাণ্ডা পানী লৈ এইখিনি মোহাৰি ল'ম ভালদৰে, যাতে টেঙাটো ভালদৰে ওলায় তাৰ পৰা। এইখিনি টেঙা ওলালে মই এতিয়া ইয়াৰ কাৰণে হালধি পানীখিনিৰ লগত মিক্স কৰি ল'ম। আপোনালোকে সকলোৱে নহ'লেও কিছুমানে চাগে এইটো টেঙা দিয়া মাছ আগতে খাইছে। এতিয়া এখন পেন গৰম কৰি তাতে মই মাছখিনি ফ্ৰাই কৰি ল'ব পৰাকৈ তেল দি লৈছোঁ। এইখিনি ভালদৰে তেলখিনি গৰম কৰি ইয়াত আগতীয়াকৈ ফোৰণটো দি ল'ম। এতিয়া তেলখিনি গৰম হৈছে, ইয়াতে মই পাঁচফোৰণখিনি দি লৈছোঁ ধুনীয়া গোন্ধ ওলোৱালৈকে, আৰু লগতে পিঁয়াজখিনিও দি দিম। ইয়াত পিঁয়াজখিনি দি ল'ম আৰু পিঁয়াজখিনি অকণমান ৰঙা হোৱালৈকে ভাজি ল'ম। ইয়াৰ সলনি আপোনালোকে শুকান জলকীয়াও দিব পাৰে। মই গোন্ধৰ বাবে পিঁয়াজ দিছোঁ আৰু পাঁচফোৰণ দিছোঁ। শুকান জলকীয়া নাইবা মিঠি গুটিও আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মাছখিনি মই অলপমান ফ্ৰাই কৰি ল'ম। ইয়াতে এপিচ এপিচকৈ মাছখিনি দি অকণমান ইলুটি সিলুটিকৈ 2 লুটি ভালদৰে ফ্ৰাই কৰি লৈ পেলাই তাৰ পাছতে টেঙা জোলখিনি দিম। এইখিনি মোৰ মাছখিনি দিয়া হৈ গ'ল। এতিয়া অকণমান দেৰি ঢাকি থ'ম আৰু এই মাছখিনি মই এতিয়া ইলুটিও অকণমান ৰঙা কৰি ফ্ৰাই কৰি ল'ম। কিন্তু এপিচ এপিচকৈ মাছটো ফ্ৰাই কৰি ল'লে খাবলৈ ভাল নহ'ব, সেইকাৰণে মই একেলগে গোটেইখিনি ফ্ৰাই কৰি লৈছোঁ। বেছি ৰঙাকৈ টানকৈ ফ্ৰাই নকৰিলেও হয়, কাৰণ টেঙা পানীত আকৌ সিজেই। এইখিনি মই হেতাৰে নোৱাৰিলোঁ, সেইবাবে এখন চামুচেৰে লুটিয়াই ল'ম। আৰু যেতিয়া মাছখিনি ভালদৰে ৰঙাকৈ ফ্ৰাই হৈ যাব, তেতিয়া মই টেঙা পানীখিনি দি ঢাকি দিম। আৰু যেতিয়া পানীখিনি শুকাই যায়, এইখিনি মই এতিয়া টেঙা পানীখিনি দি দিম, তাৰপাছত ঢাকি দিম আৰু উতলিবলৈ দিম। তাৰপিছত যেতিয়া পানীখিনি শুকাই যাব, তেতিয়া আমাৰ মাছৰ টেঙা ৰেডি হৈ যাব। এইখিনি উতলি আছে। এয়া মোৰ মাছৰ টেঙা শুকাই গৈছে, হৈ গ'ল। যেতিয়া ফুটকৈ শব্দ হ'ব, তেতিয়াই গেছটো অফ কৰি দি অলপ সময় নধৰাকৈ ৰাখি দিব লাগিব। এয়া মোৰ ৰেডি হৈ গ'ল আৰু এপিচ এপিচকৈ মই আঁতৰাই ল'ম। এয়া চাওকচোন 2 লুটি কিমান ধুনীয়াকৈ ৰঙা হৈ গৈছে। এইখিনি মই এতিয়া উঠাই ল'ম আৰু এপিচ আপোনালোকক মই দেখাই দিছোঁ। চাওকচোন 2 লুটি কিমান ধুনীয়াকৈ ৰঙা হৈ গৈছে। এয়া মোৰ ৰেডি হৈ গ'ল। আপোনালোকে পঁইতা ভাত নাইবা বিভিন্ন জুতিৰ ধৰণে জুতি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।